আছে নাই আগলৈ গাঁওখন? নমস্কাৰ সকলোকে। আৰু পুৱাই পুৱাই আমি আজি ওলাই আহিছোঁ মেঘালয় অভিমুখে, আৰু এয়া আমি শ্বিলঙত প্ৰৱেশ কৰিছোঁ। লাহেকৈ টাৰ্ণিংটো ঘূৰি আমি এয়া পালোহি শ্বিলং। আৰু এয়া সোমায়ে মুখতে উমিয়াম লেক বুলি এটা বৰ ধুনীয়া লেক আছে। যিসকলে আহিছে সেইসকলে দেখিছে চাগে, বৰ সুন্দৰ এটা লেক আছে, বহুত ডাঙৰ এৰিয়া এইটো বৰ ধুনীয়া লেক, ইমান চাফা। আৰু শ্বিলঙৰ ফালে আহি মেঘালয়লৈ আহি মনটো ইমান ভাল লাগে, কাৰণ বহুত চাফা, সঁচাকৈ বহুত চাফা। আমাৰ অসমখনতকৈ তুলনা কৰিলে বহুত বেছি চাফা। আৰু মানে আমিবোৰ গ'লে মানে কিবা এটা ঘপকৈ যদি পেলাবওলগীয়া হয় বেগত ভৰাই ভৰাই থৈ দিওঁ, তাত কোনো নেপেলাওঁ, ডাষ্টবিন বিচাৰি পেলাওঁ। আমি আমাৰ ইয়াতো একেটা কামেই কৰোঁ, কিন্তু হ'লেও মানে কিছুমান মানুহ আছে যিখিনিয়ে আমাৰ নিজৰ ঠাইখিনিকে লেতেৰা কৰে, সেইটো কাৰণে লেতেৰা হৈ আছে। তাত সকলো মানুহখিনি চাফা, আৰু য'তে ত'তে যি টি পেলালে ফাইন লগাই দিয়ে, সেইকাৰণে আচলতে চাফা হৈ আছে। আমি লেকৰ ওপৰৰ দলংখন পাৰ হৈয়ে ঠিক ছাইডলৈ এটা পাৰ্কিং জেগা আছে, সেইখিনিতে পাৰ্ক কৰি পেলাই আমি লাহেকৈ গাড়ীৰ পৰা নামি আহিছোঁ। আৰু চাওকচোন কি ধুনীয়া লেকটো, ইমান চাফা, আৰু এই ঠাইখন বহুত ধুনীয়া লাগে। মানে শ্বিলং চেৰাপুঞ্জী যাওক বা ডাউকি যাওক, য'তে যাওক, সোমাই এইফালে আহি পেলাই এই লেকটোৰ ওচৰত নৰলে কিবা ভাল নালাগে। গোটেই ৰাউণ্ডটো এবাৰ দেখাই দিছোঁ, চাওক ৰাস্তাটোৰ সৈতে এইটো লেকটো। একেটা লেককে আমি অকণমান আগলৈ আহি পেলাই এটা টাৰ্ণিং লৈ পিনি আগলৈ আহি সেইখিনিৰ পৰাও বৰ ধুনীয়া ভিউ এটা আছে। আমি আকৌ সেইখিনিত ৰ'লোহি, আহি পেলাই তাৰপিছত ওপৰৰ পৰা ভিউটো দেখাইছোঁ। একেটা লেকেই হয়, কিন্তু এইফালৰ পৰা দেখিবলৈ আৰু বেছি ধুনীয়া। মই কিবা এটা দেখুৱাই আছিলোঁ সেইপিনে, তেনেকুৱাতে মানে ভুৱন দেউতাই কেমেৰাটো আমাৰ পিনে টোৱালে আৰু আমাৰ হাঁহি উঠি গ'ল। নাওবোৰ বৰ সৰু সৰু দেখি মানে মই তাকে দেখাই আছিলোঁ। শ্বিলঙৰ পৰা দুফালে ফাটি যাব পাৰি, এটা ডাউকি ফালে আহে, এটা চেৰাপুঞ্জী পিনে যায়। চেৰাপুঞ্জী আগতে গৈছোঁ, সেইকাৰণে আমি ভাবিলোঁ ডাউকি পিনে যাওঁ। আৰু ডাউকি ফালে আহি থাকোঁতে আমি ইমান ধুনীয়া এটা পৰিৱেশ দেখিলোঁ, একেবাৰে পাহাৰত ডাৱৰখিনি লাগি আছে, যিটো আমি দূৰৰ পৰা কেতিয়াবা দেখিবলৈ পাওঁ, কিন্তু আজি মানে একদম ওচৰৰ পৰা দেখিছোঁ আৰু ইমান ধুনীয়া লাগিছে। এইখিনিতে আমি কেইবাকপিও ফটো উঠি ল'লোঁ। ঠাইখিনিৰ পৰা যে আঁতৰি যাবলৈ অকণো মন যোৱা নাছিলে, তথাপিতো আমি আগবাঢ়ি গ'লোঁ। আৰু আমি ঠায়ে ঠায়ে এনেকৈ সৰু সৰু ৱাটাৰফল দেখি গৈ আছিলোঁ। এইটো এটা ৱাটাৰফল, পানীৰ শব্দটো শুনিছেনে বাৰু, জোৰেৰে আহি থকা, ইমান ধুনীয়া লাগে শুনিবলৈ। আমি আজি এটা বিশেষ ঠাইলৈ আহি আছোঁ, যি ঠাইখন ডাউকি ৰাস্তাটোৰ পৰা অলপ ফাটি আহিব লাগে, আৰু সেই ৰাস্তাটোৰ কাষে কাষে কেৱল ঝাৰু গছ, অকল ঝাৰু গছ, আৰু মানে বহুত নিজান ৰাস্তাটো, ইমান বেকা বেকি ৰাস্তাটো দেখিছেনে? আৰু একদম পোকবিলাকে চিঞৰিছে, একদম কাণ তাল মৰা চিঞৰ। আৰু ৰাস্তাটো ইমান বেকা বেকি যে মানে ইফালৰ পৰা গাড়ী আহিলেও পটককৈ নেদেখি, আৰু একেবাৰে কোনো মানুহ দুনুহ নাইকিয়া ৰাস্তা। চবে প্ৰথমে গৈ থাকোঁতে ভাবিছিলোঁ আমি গৈ আছোঁ যে পামগৈ নাপামগৈ। এইখন আমি পালোঁহি এণ্ট্ৰি গেট, আৰু এই এণ্ট্ৰি গেটতে আমি চাগে কিবা এটা এণ্ট্ৰি ফিজ দিব লাগিব, এইটো ৰিচিপশ্যন কাউণ্টাৰ। চ' ফাইনেলি আমি পালোঁহি জেগাটো। এই বিশেষ ঠাইখনলৈ হয়তো কোনোবা আহিবও পাৰে আগতে, হয়তো কোনোবা নাহিবও পাৰে। মই কৈ যাম লাহে লাহে ঠাইখনৰ বিষয়ে ডিটেইলছত কৈ যাম। এতিয়া আমি তাত এণ্ট্ৰি ফিজ 100 টকা দিলোঁ, 100 টকা এণ্ট্ৰি ফিজ দি পেলাই আমি সোমাই আহিছোঁ। সোমাই আহি পেলাই আমি এইখিনি এতিয়া পাৰ্কিঙৰ জেগা এটা পামগৈ, আহি আছোঁ। এইখিনি গাড়ী ৰাখি থৈছে দেখিছেনে? কোনোবাই মানে গুৱাহাটীৰ পৰা গাড়ী বুক কৰি আনো বুলিলেও ইয়ালৈ আহিব পাৰে, ইয়াত মানুহ ড্ৰপ কৰি পেলাই তেওঁলোক উভতি যায়, বা ইয়াতো গাড়ী থাকে, ইয়ালৈ আহি আকৌ ইয়াৰ পৰা যাব সময়ত বুক কৰি গুচি যাব পাৰে। তো ফাইনেলি আমি আহি পালোঁহি, আৰু এইখন প্ৰথমে এখন বজাৰ দেখিছে, দোকানবোৰ আছে, ইয়াতে গাড়ীবোৰ ৰাখি থৈছে। তো আমিও প্ৰথমতে ইয়াতে গাড়ীখন পাৰ্ক কৰি লওঁ, তাৰপিছত আমি লাহেকৈ এণ্ট্ৰি কৰিম ভিতৰলৈ। এয়া আমি গাড়ীৰ পৰা নামি আহিলোঁ, আৰু এইবোৰ দোকান আমি আহি মেলি চাম। এই দোকান প্ৰথমে আমি জেগাকণ চাই আহোঁ। মেঘালয় আহিছোঁ বুলি মানে একদম পূৰা ছালত আহিছে সকলো, মোকে ধৰি সকলো মানে। তো আমি ইয়ালৈ আহিছোঁ সোমাই, আৰু গাড়ীখিনি ইয়াতে ৰাখিব দিয়ে, যিখিনি টুৰিষ্টৰ গাড়ী সেইখিনি ভিতৰত এণ্ট্ৰি কৰিব নিদিয়ে, তেওঁলোকৰ প্ৰাইভেট যিখিনি গাড়ী আছে সেইখিনি সোমোৱাই নিব পাৰে। টুৰিষ্টৰ গাড়ী মানে যিখিনি ফুৰিবলৈ আহে সেইখিনি ইয়াতে ৰাখি পেলাই বাকীখন খোজকাঢ়ি যাব লাগে। তো ইয়াত দেখিছে জেগাকণ খুব চাফা চাফা লাগিছে, হয় নহয় বাৰু? খুব চাফা চাফা লাগিছে।
আৰু এয়া আমি সোমাই আহিছোঁ ইয়াতে লিখা আছে যে নো এণ্ট্ৰি ফৰ টুৰিষ্ট ভেহিকল চ' এইটো এণ্ট্ৰি পইণ্ট এয়া আমি এণ্ট্ৰি পইণ্টেৰে এণ্ট্ৰি কৰিছোঁ আৰু এইখিনি টুৰিষ্ট যিখিনি চাব আহিছে দেখিছেনে চবফালে গছ ৰাস্তাটো মানে ধুনীয়াকৈ কালাৰ দি থৈছে পুলবিলাকো কালাৰ দি থৈছে সেইফালে সৰু এখন দলং আছে চব গছবিলাকক গুৰিয়ে গুৰিয়ে শিল দি পেলাই এনেকৈ ৰাউণ্ড কৰি থৈছে পুলবিলাক কালাৰ কৰি থৈছে এইপিনে সৰু পানীৰ পুখুৰী এটা আছে আগলৈ গৈ থাকোঁ হেল্ল' গাইজ আমি পাই গ'লোহি আমি আজি আহিছোঁ দেই আমি সোণৰ লগত এইফালে ফুৰিবলৈ আহিলোঁ আমি 4জন আহিছোঁ আচলতে নগাঁৱৰ ভিডিঅ'টো যদি চাইছিলে কোনোবাই তেতিয়াহ'লে গম পাইছে যে আমি সেই নগাঁৱলৈ আহিছিলোঁ নগাঁৱৰ পৰা গুৱাহাটী পোনাই দিলোঁ আৰু গুৱাহাটীৰ পৰা আমি আজি মেঘালয়লৈ আহিছোঁ আৰু এইফালে দুটা ৰাস্তা গৈছে আমি প্ৰথমে এইটো ৰাস্তাত গৈ লওঁ তাৰপৰা ঘূৰি আহি ইটো ৰাস্তাত যাম এয়া মানুহজনে ভিডিঅ' কৰি গৈ আছে এয়া মানুহবোৰ খোজকাঢ়ি আহি আহি ভাগৰ লাগিছে চাগে অ'ত বহিছে ত'ত বহিছে বহুত চোৱা ডাঙৰ জেগাটো এক পাক ঘূৰিব লাগিব খোজকাঢ়ি আৰু ইয়াতে ধুনীয়াকৈ বহিবলৈও জেগা থৈছে চাওকচোন তামোল গছ আছে এইবিলাক ঢেৰ গছ আছে আৰু এনেকৈ সৰু সৰু তেওঁলোকে বেঞ্চো বনাই থৈছে ইমান ধুনীয়াকৈ তো আপ ডাউন ৰাস্তা গোটেইখিনি গছ আৰু মই এতিয়া জেগাটোৰ নামটো কৈ দিওঁ ফাইনেলি যে এইখন হ'ল এছিয়াৰ ভিতৰত চবতছে চাফা ক্লিনেষ্ট ভিলেজ মাউলিনলং মেঘালয়ত আছে ডাউকিৰ পৰা ৰাস্তাটো ফাটি আহিছে মাউলিনলং গাঁওখনলৈ এইখন হৈছে এছিয়াৰ ভিতৰত চবতছে চাফা গাঁও কথা কোৱাৰ জন্য কি সমস্যা আছে এখনতো কিছু সমস্যা নাই লাইটটা ভালো লাগছে গো এনেধৰণৰ অদ্ভুত কিছুমান শুনিবলৈ পাব যিহেতু মানে আমি বাংলাটো মানে শিকিছোঁ মানে নতুনকৈ তো আমি মানে বুজি পাওঁ কিন্তু ক'বলৈ অকণমান অসুবিধা হয় বাংলাটো ভাল লাগে মানে শুনি বহুত মিঠা লাগে সেইকাৰণে মানে ক'বলৈ চেষ্টা কৰিছোঁ কিন্তু কওঁতে মানে ভুলে শুদ্ধই যি ওলায় আৰু কৈ দিওঁ মানে সেইকাৰণে হাঁহি উঠি গৈছে এতিয়া আমি ফাইনেলি এইখিনি পালোহি আৰু এইফালে এটা স্কাই ভিউ পইণ্ট আছে তো আমি লাহেকৈ উঠি আহিছোঁ ওপৰলৈ অকণমান উঠি আহি এইপিনে আছে স্কাই ভিউ পইণ্ট বুলি কাৰ্চাৰডাল মাৰি থৈছে এইপিনে আছে এইখিনিতো সৰু এখন বেনাৰ লগাই থৈছে চাওঁগৈচোন কেনেকৈ স্কাই ভিউ পইণ্টটো পাওঁগৈ এয়া লাহেকৈ আমি আগবাঢ়ি আহিছোঁ আৰু ইয়াতো এনেকৈ বেঞ্চ বনাই থৈছে এনেকুৱা সৰু ঘৰ এটা আছে আৰু এই যে দেখিছে এইটো বাঁহেৰে বনাই থৈছে এই ওপৰলৈকে মানে উঠি যাব লাগিব স্কাই ভিউ পইণ্টটোলৈ গোটেইটো বাঁহেৰে বনোৱা কেঁচা বাঁহ দি বনাইছে আৰু 3জোপামান গছত মানে এনেকৈ বান্ধি পেলাই ওপৰলৈকে বস্তুটো গইনা দি লগাই থৈছে আৰু এইটো এটা প্ৰাইভেট প্ৰপাৰ্টি হয় যিটো ৰাতিপুৱা 6টা বজাৰ পৰা গধূলি 6টা বজালৈকে খোলা থাকে আৰু পাৰ হেড 30 টকাকৈ লয় 4-5জন মানুহ একেলগে উঠিব পাৰে আৰু কেপাচিটি আছে তাতকৈ বেছি মানুহৰ ৱেইটটো ল'ব নোৱাৰে দেখিছে ওপৰলৈকে আছে সেই আগলৈকে যাব লাগিব একদম গছৰ আগটোলৈকে আছে তেতিয়াহে আকৌ আমি ওপৰৰ পৰা গোটেই ভিউটো দেখা পাম সেইকাৰণে স্কাই ভিউ পইণ্ট নাম দিছে তো এইটো মাজতে খাপ দি থৈছে শকত বাঁহৰ যাতে ভৰিটো তাত লগাই যাব পাৰোঁ আমি ইফালে আছে বেঞ্চবিলাক এনেকৈ তামোল গছৰ বেঞ্চ এই ঘৰটোও বৰ ধুনীয়া লাগিছে আমি মানে ভাবি আছিলোঁ উঠোঁ নুঠোঁ তাৰপিছত মানে নাই যি হওক বোলো উঠি যাওঁ আকৌ পিছত ভাবিম যে থাকি গ'ল উঠি ল'ব লাগিছিলে এনেকুৱা হ'ব অকণমান ভয় কৰি যদি পিছুকি দিওঁ মজাটো ল'ব নোৱাৰিম সেইকাৰণে আমি ভাবিলোঁ যে একো নহয় লাহে লাহে উঠি যাওঁ আৰু চ' আমি লাহে লাহে উঠিবলৈ চেষ্টা কৰিছোঁ তেওঁলোকক আগত যাব দিছোঁ মই থাৰ্ডত আৰু মই মোবাইল লৈ উঠিব নোৱাৰোঁ সেইকাৰণে মোবাইলটো মানুহজনক দি দিলোঁ নিজকে চম্ভালিবলৈ টান ইয়াত আৰু বেগে চেগে মোবাইলে লৈ যাবলৈ হ'লে মইতো থাকিয়ে যাম সেইকাৰণে মানে মোবাইলটো দি আজৰি হৈ ল'লোঁ আৰু আমি লাহে লাহে উঠি গৈছোঁ জোতা পিন্ধি আহিলে এইবিলাকত সুবিধা হয় মই সেইকাৰণে জোতা পিন্ধি আহিছোঁ যাতে মানে খাপবিলাকত ধুনীয়াকৈ ভৰিটো লগাই যাব পাৰোঁ লাহে লাহে ওপৰলৈ উঠি আহিছোঁ আমি
বাইদেৱে আগবাঢ়ি যাবলৈ অকণ ভয় কৰিছে আৰু আমি পিছফালৰ পৰা সাহসটো দি দিছোঁ মানে তেতিয়াহে আগবাঢ়ি যাব তেওঁ बोलो बोलो डर के आगे जीत है खतरों के खिलाड़ी गले की होगा ये कौन के भय কৰিলে তাতো উপপা লটকাই দিব खतरों के खिलाड़ी ने खाली रास्ताটো বৰ ঠেক এই মই টেকনিকটো বুজি পালো এইটো আছে দে কি তাজৰ বেগটো এনেকৈ লগাই সেইটোৱে মেইন কথা মোৰ জোতাযোৰ ক'ৰবাত খায় ক'ৰবাত নাখায় আপোনাৰ বইটো দি গ'ল মোৰ ধুনীয়াকৈ খাই গৈছে এইফালে চা যেনে তেনে ধৰি ধৰি আহি আমি এয়া ওপৰ পালোহি ওপৰৰ পৰা সঁচাকৈ আকাশখন ইমান ধুনীয়া দেখি আৰু তলৰ পৰিৱেশটো চাওঁচোন আমি যিটো ৰাস্তাই আমি আহিছোঁ সেই ৰাস্তাবোৰো জিলিকি থাকে ওপৰৰ পৰা কিবা এটা কওকচোন কিবা খাই কওক কি ক'ব স্কাই ভিউৰ দেখার জন্য কিবা সমস্যা ভালো লাগছে স্কাই ভালো লাগছে কোৱাচোন অনুভৱটো কোৱা দৰকে আগে জিত আয়াও কেত কষ্ট কৰি আহিছে না ইয়াত একদম খতৰকে খিলাই লিখা লাগিব জিতকে আগে খুশ খতৰকে খিলাই লিখা ভাল লাগিছে মানে এনেকুৱা লাগিলে যে আকৌ ঘূৰি গ'লে গৈ পানি ঘৰত ক'বগে যে হেৰুনো কেলে থৈ আহিলো গতিকে উঠো হিলি আছো লাগিলে হিলিয়ে থাকো খতৰকে খিলাই লিখা লাগি গৈছে আমাৰ এইয়াহে খতৰকে খিলাই খতৰকে খিলাই সেইজনী এইজনী এইটো চক তাত ফটো চটো তুলি পিনি আমি তাৰ পৰা নামি আহিলোঁ আৰু ঘূৰি আহি আমি ইটো ৰাস্তাত গ'লোঁ দুটা ৰাস্তা আহিছিলোঁ ন আমি এতিয়া মানে আমি ঘূৰি আহি ইটো ৰাস্তাত আহিছোঁ আৰু ইমান চাফা হৈ থাকে চাওকচোন পৰিৱেশটো ইমান ধুনীয়া চাফা ক'তো মানে আপুনি প্লাষ্টিকৰ বাকলি এটাও নাপায় আৰু ঠায়ে ঠায়ে চবতে মানে বাঁহেৰে বনোৱা ডাষ্টবিন আছে আৰু কিবা যদি পেলাবলগীয়া হয় সেই ডাষ্টবিনত পেলাই থৈ যাব পাৰিব মানে এইবোৰ ছাইডত এনেকৈ ডাষ্টবিন আছে সৰু সৰু দেখিছেনে ষ্টেণ্ডডালত এনেকৈ এইফালেও সৰু সৰু দোকান আছে মাজে মাজে দোকান আছে এইটোও এটা স্কাই ভিউ পইণ্ট যিটো বনাই আছে মানে ওপৰলৈ আছে ৰাস্তাটোৰ ঠিক ওপৰতে আছে সেইটো ওপৰলৈ আছে ইয়াত যেনিবা ঘৰ এটা আছে চাংঘৰ নিচিনা এই ওপৰত আছেগৈ গৈ ঘৰটো এইটো তলত কাম চলি আছে সেইকাৰণে আমি নুঠিলোঁ এইটোত ভয় লাগে নহয় উঠিবলৈ আকৌ এইবোৰ বাঁহ লগাইহে আছে তাতে ৰাস্তাৰ ওপৰতে এইটো বেছি ভয় লাগিব তাততো গছবোৰে আছিলে ক'ৰবাততো ধৰিব পাৰি এইটোত বাৰু 20 টকা উঠিবলৈ আৰু ইয়াত সকলোৰে ঘৰতে হোমষ্টে আছে আপোনালোকে যদি আহি পেলাই ইয়াত থাকি যাব বিচাৰে তেতিয়া মানে কোনোবা এঘৰত হোমষ্টে কৰি থাকিব পাৰে আৰু প্ৰাইচটো বহুত বেছি নহয় মানে ৰিজনেবল প্ৰাইচত আছে আপোনালোকে শ্বিলঙত যদি ক'ৰবাত থাকেগৈ মানে তাতকৈ অকণমান কম দামতহে ইয়াত ৰুম পাব মানে তেনেকুৱা আৰু প্ৰায় একেই দামতে পাই যায় সেইকাৰণে আৰু ইয়াত থাকিবলৈ বেছি ভাল বেছি ধুনীয়া পৰিৱেশটো মানে ঠাণ্ডা বহুত ঠাণ্ডা মানে একো হুলস্থুল নাই একদম যান জঁটৰ পৰা আঁতৰত ইয়াতে এইখিনিত এটা গীৰ্জাঘৰ আছে এইটো গীৰ্জাঘৰ ৰাতি ইয়াতে মানে সকলোৱে প্ৰাৰ্থনা কৰেহি প্ৰাৰ্থনা গৃহ আছে গীৰ্জাঘৰ আছে তেওঁলোকৰ তো ঘৰবোৰো ইমান চাফা আৰু খুব ঘন ঘনকৈ আছে ঘৰবিলাক আৰু সকলোৰে ঘৰত এনেকৈ ধুনীয়া ফুল লগাই থৈছে চোতালবোৰো চাফা পকাই বাৰু আৰু কাষে কাষে এইবোৰ দেখিছেনে সৰু সৰু নঙলা লেখীয়াকৈ দি থৈছে জেওৰা নহয় নঙলা হয় এইকেইটা সৰু সৰুকৈ বনাইছে নঙলা আৰু শিলগুটি দি মেলি ধুনীয়াকৈ সজাই থৈছে এয়া এইখন গাঁৱৰে স্থায়ী মানুহ তেওঁলোক এই গাঁৱতে তেওঁলোকৰ ঘৰ আৰু
তেওঁলোকৰ সাজ পোছাকবোৰ অলপ আমাতকৈ বেলেগ হয়। জানেই সকলোৱে যে পাহাৰীয়া এৰিয়াবিলাকৰ মানুহবিলাকৰ সাজপাৰবোৰ অলপ বেলেগ হয়। আৰু ইয়াতে সকলোৰে ঘৰতে হোমষ্টে আছে, থাকিব পাৰিব। আৰু সৰু সৰু হোটেলো আছে য'ত চাহ পোৱা যায়। চাহ বা কিবা কিবি বনাবলৈ ক'লে তেওঁলোকে বনাই দিয়ে আৰু ৰুটি চুটি জাতীয়। এইবোৰ ডাষ্টবিন। হেল্ল'। কণমানিজনী বৰ মৰম লগা নহয়নে? ইয়াত মানে সৰুৱে হওক বা ডাঙৰে হওক সকলোৱে ভাষা বুজি নাপালেও মানে ধুনীয়াকৈ হাঁহি মাতে। আপুনি সৰু ল'ৰা ছোৱালীকো যদি ৰাস্তাত হাই বুলি কয় তাহাঁতি হেল্ল' বুলি কৈ থৈ যাব বা বাই বাই দিয়ে, বৰ ধুনীয়াকৈ মাতে। মানে ভাষা আমি ইজনে সিজনৰ ভাষা বুজি নাপাওঁ। হিন্দীও টুটা ফুটা হিন্দীহে তেওঁলোকে ক'ব পাৰে বা আমিও মানে ভালকৈ হিন্দী ক'লে তেওঁলোকে বুজি নাপায়। তথাপিতো ইমান মৰম চেনেহ আছে। আমি আগবাঢ়ি আহি আছোঁ। সেই গছজোপাত মেকুৰী এটা আছে, চাব দেই, মই দেখাম। এইটো মেকুৰী এটা উঠি আছেগৈ ওপৰত গৈ গছজোপাত। আৰু গাঁওখন বহুত ডাঙৰ। আমি খোজকাঢ়ি খোজকাঢ়ি আগলৈ আহি আছোঁ। যিখিনিলৈকে ৰাস্তা ভাল আৰু সেইখিনিলৈকে যাব পাৰিম। আৰু তললৈ আছে কিন্তু ৰাস্তা বনোৱা নাই মানে। ইয়াত ড্ৰেইনেজ ছিষ্টেমটো বহুত ভাল দেই। মানে পানী ক'ৰবাত পৰিলে ধুনীয়াকৈ এনেকৈ বৈ গুচি যাব পাৰে। ক'তো পানী নৰয় আচলতে, সেইকাৰণে ইমান চাফা হৈ থাকে। এঢলীয়া যে জেগাখিনি, সেইকাৰণে পানী নৰয়। বৰষুণ দিলেও পানী গুচি যায় বৈ পেলাই। চবৰে ঘৰৰ দৰ্জা মুখতো এনেকৈ মানে পদূলি মুখতো এনেকৈ সৰু সৰু বেঞ্চ বনাই থৈছে, যাতে মানে মানুহ যিখিনি টুৰিষ্ট আহে ভাগৰ লাগিলে য'ত ত'ত বহিব পাৰে আৰু। সৰু সৰু মানে এনেকৈ নঙলা লেখীয়াকৈ দি বেৰ দিছে। ক'তো জেওৰা নাই, নঙলা লেখীয়াকৈ এনেকৈ দিছে। বৰ ধুনীয়াকৈ বনাই থৈছে খুঁটি দি দি। এইবিলাক তেওঁলোকৰ পাৰ্চনেল গাড়ী আৰু যিবিলাক অহা যোৱা কৰে। এইবোৰ বেঞ্চ বনাই থৈছে, ইয়াতো দিছে। ক'তো আপুনি মানে লেতেৰা নেদেখে, চবতে চাফাই চাফা। মানে আমাৰ মানুহখিনি ইয়ালৈ আহিব লাগে। মানে বহুত শিকিবলগীয়া বস্তু আছে মানে এওঁলোকৰ পৰা। এওঁলোকৰ ক্ৰিয়েটিভিটি, এওঁলোকৰ চাফ চিকুণ, মানে চব শিকিবলগীয়া, বহুত শিকিবলগীয়া কথা আছে। সেইকাৰণে মানে মই সকলোকে কওঁ যে এবাৰ হ'লেও জীৱনত আহি চাব ইয়ালৈ। ইমান মানে শান্তি লাগে ন, মনটো মানে ৰিফ্ৰেছমেণ্ট হৈ যায়। মানে পূৰা একদম মনটো ভাল হৈ আহে মানে তালৈ গ'লে। এই যিবোৰ ফুল আছে মানে এইটো ছিজনটো এতিয়া নাই। এই ফুলটো আমাৰ ঘৰতো আছে, এতিয়া নুফুলে, কিছুদিন পিছত ফুলিব। কিন্তু যেতিয়া ফুলিব মানে তেতিয়া আৰু বেছি ধুনীয়া লাগিব চাগে দেখিবলৈ। চাইডে চাইডে সকলোৱে সেই হালধীয়া ফুল এটা ফুলে মানে সেই গছজোপাত। ফুলিলে বৰ ধুনীয়া লাগিব দেখিবলৈ। তাহাঁতৰ স্কুলৰ পৰা ঘূৰি অহাৰ সময় হ'ল। তাহাঁতি স্কুলৰ পৰা ঘূৰি আহিছিলে আৰু আমাক দেখি ধুনীয়াকৈ পজ দি থৈ গৈছে হাঁহি পিনি। সেইবোৰে মৰম আচলতে, দেখিছেনে? কি মানে আমি তাহাঁতক চিনি নাপাওঁ, তাহাঁতি আমাক চিনি নাপায়, অচিনাকি। কিন্তু হ'লেও মানে তাহাঁতি আমাৰ ভাষা বুজি নাপায়, তথাপিতো ধুনীয়াকৈ হাঁহি থৈ গৈছে, ধুনীয়াকৈ মাতি থৈ গৈছে মানে। ইমান দূৰ খোজকাঢ়ি খোজকাঢ়ি আহিছোঁ, ভাগৰে লাগি গৈছে। চ' আমি এইখিনিতে বোলো অকণমান ৰৈ লওঁ। আৰু এইখিনিতে ডাঙৰ এৰিয়া এটা আছে, গাড়ী চাড়ী পাৰ্ক কৰিব পৰা। এইফালে ধুনীয়া গছ এজোপা আছে। আৰু আমি আহি এইখন টি ষ্টল পালোঁহি। আৰু আমি ভাবিলোঁ এইখিনিতে বহি পেলাই চাহ একাপ খাই লওঁ। সৰুকৈ ধুনীয়াকৈ বনাই থৈছে টি ষ্টলটো। তেওঁ চাহকাপ আমাক জুইত বনাই খোৱালে। আৰু তেওঁলোকৰ বিস্কুট আছে ইয়াত বেলেগ বেলেগ ধৰণৰ, আমাৰ বিস্কুটবিলাকৰ লগত নিমিলে। আৰু ইয়াত অলপ প্ৰাইচটো অকণমান বেলেগ হয়, মানে এই 5 টকা 10 টকা বেছি হয় আৰু। ধৰি লওক চাহকাপ আমি যেনিবা 15 টকা চাহকাপ খালোঁ, ইয়াত যেনিবা 25 টকা, তেনেকুৱা আৰু। মানে 5-10 টকা বেছি হ'বই আৰু দিয়কচোন। এতিয়া আমি বোলো অকণমান আগলৈ যাওঁ, এইখিনিৰ পৰা চাহকাপ খাই উঠি পেলাই আগলৈ কি আছে চাই আহোঁ। খোজকাঢ়ি খোজকাঢ়ি ৰৈ যাবলগীয়া হৈছে, ভাগৰ লাগি গৈছেগৈ। আমি যিহেতু পিছবেলা সময়ত পালোঁহি ইয়াত, সেই মানে পিছবেলা সময়কণ ইয়াত ঘূৰিছোঁ। আৰু অলপ পিছতে গধূলিয়ে হ'ব, সেইকাৰণে আমি ভাবিছোঁ ইয়াতে হোমষ্টে কৰিম। এইটো এটা বৰ ডাঙৰ পাথৰ এটা আছে, অকণমান মাটিতে লাগি আছে, চাওকচোন। অকণমান জান মাটিতে লাগি থকা লেখীয়া। এইফালে ঘৰবোৰো বৰ ধুনীয়া। এইবোৰ ঠায়ে ঠায়ে ডাষ্টবিন আছে, সকলো জেগাতে ডাষ্টবিন আছে। মানে আপুনি ক'তো পেলাব নালাগে। সেই অকণমানি দুজনী ক'ত ওপৰত উঠি আছেগৈ গৈ। এইখিনিতো এটা টি ষ্টল আছে। আগলৈ গৈ থাকোঁ আৰু কি কি দেখোঁ চাই গৈ থাকোঁ।
এইখিনিতো এইকণ কেঁচা হ'লেও মানে ইমান ধুনীয়াকৈ চাফাকৈ ৰাখিছে চাওকচোন। পকাখিনি বাৰু নকওঁৱেই, কেঁচাখিনিও ইমান ধুনীয়াকৈ চাফাকৈ ৰাখিছে। আৰু ইয়াতে মানে তলত এনেকৈ বহিব পৰাকৈ ধুনীয়াকৈ বেঞ্চ থৈছে, ফটো চটো মাৰিব পাৰে। সেইটো অকণমানি ল'ৰা এটা কিবা কঢ়িয়াই আনিছে সেইপিনে, আৰু এটা ল'ৰা আহিছে এইটো পিছে পিছে। আমাৰ মানে অলপ এনাৰ্জি নাইকিয়া হৈছেগৈ আৰু খোজকাঢ়ি লাহে লাহে হৈ গৈছে এতিয়া। মানে এঢলীয়া যে জেগাটো, সেইকাৰণে খোজকাঢ়ি আহি থাকোঁতে অকণমান কেমেৰাটো কঁপিছে, কাৰণ ময়ো খোজকাঢ়ি আহি আছোঁ, তো কেমেৰাটো অলপ আপ ডাউন হৈছে, সেইটো কাৰণে ভিডিঅ'টো অলপ কঁপি গৈছে। শেষৰ পিনে আমি এনেকৈ এটুকুৰা মুকলি ঠাই পালোঁহি। এইফালে ল'ৰা ছোৱালীবিলাকে খেলিব পৰাকৈ কিছুমান বস্তু আছে, যিখিনি ৰং কৰি থৈছে। তাহাঁতি স্কুলৰ পৰা ঘূৰি আহি সেইখিনিতে ৰৈ পেলাই অকণমান খেলি গৈছে। ইয়াত চাগে ফুটবল বা কিবা কিবি খেলে নেকি তাহাঁতি। সেইখন মুকলি জেগা, এইখিনিতে ফিনিছ লিখি থৈছে। এইখিনিলৈকে ৰাস্তাটো বনি আছে, আৰু আগলৈ ৰাস্তাটো নাই মানে আচলতে পকাকৈ বনাই থোৱা নাই, খোলা বমাকৈ ৰাস্তাটো তেওঁলোকৰ আছে। আগলৈ গৈ মানে আমি যে স্কুলৰ ল'ৰা ছোৱালীখিনি দেখিছোঁ, হয়তো সেই আগলৈ গৈ পেলাই তাহাঁতৰ স্কুলখন আছে। এইফালেও সেই বাৰী এখন আছে, এইখিনিলৈকে আৰু হেৰি কৰি থোৱা আছে। এই তললৈ এইটো পাহাৰীয়া ৰাস্তা। আগলৈ গৈ পেলাই সেই ল'ৰাটো যে আহি আছিলে, সি সেই আগলৈ গুচি গ'ল। আগলৈও আৰু ৰাস্তা আছে, আমি নগ'লোগৈ আৰু আগলৈ কি আছে চাবলৈ। ভাগৰ লাগি গ'ল মানে, ইমান দূৰ নাযাওঁগৈ বোলো। ঘূৰি আহি পিনি মই সেই গছজোপা যে কথা কৈছিলোঁ, তাৰ তলত সেইখিনি ইমান ধুনীয়াকৈ এনেকৈ বহিব পৰা এৰেঞ্জমেণ্ট কৰি থোৱা আছে। শিল এটা আছে এইখিনিতে, তলত শিলগুটি আছে, দেখিবলৈ বৰ ধুনীয়া লাগিলে মানে। মই সেইকাৰণে ক্লিপ এটা ৰাখি থ'লোঁ। ইয়াতো ডাষ্টবিন আছে, বৰ ধুনীয়াকৈ গছজোপা তলত সজাই থৈছে। আমি লাহে লাহে উভতি আহি আছোঁ এতিয়া, আৰু বৰ ধুনীয়া ধুনীয়া ফুল দেখিছোঁ। এই ফুলটো মই অথনিৰ পৰা চাই আছোঁ, বৰ ধুনীয়া লাগিছে ফুলটো দেখিবলৈ। আৰু ইয়াৰ পেইড টয়লেট এটা দেখাম দেই আপোনালোকক। এইটো এটা পেইড টয়লেট হয়। এইটো হেৰি খাই যে পোক পতংগ যে, পতংগভোজী উদ্ভিদ আকৌ, মানে কলচীটো লেখিয়াই, কলচী উদ্ভিদটো লেখিয়াই। এই কিবা কিবি সোমালে ঢাকনখন বন্ধ হৈ যায় যে, সেইটো নেকি, হয় নাই? তাৰপিছত আমি ঘূৰি আহি দোকানখিনিৰ ওচৰ পালোঁহি। বজাৰ এখন যে আছিলে গাড়ী ৰখোৱা জেগাতে, সেই দোকানখিনিৰ ওচৰ পালোঁহি, আৰু আমি বস্তুবোৰ চাবলৈ লাগিলোঁ। খালি বহুত দাম বস্তুবোৰ, মানে তেওঁলোকে এইবিলাক বনাই মেলি থোৱা বস্তু যে, কিছুমান নিজ হাতে বনোৱা, কিছুমান তেওঁলোকে ইয়াতে মেঘালয়ত পোৱা বস্তু, আৰু সেইকাৰণে অলপ দামটো বেছি হয়। তথাপিতো আমি বাৰ্গেনিং কৰিছিলোঁ, কিন্তু নাই, উপায় নাই মানে, আনিব নোৱাৰিলোঁ তাৰপৰা। এই বেগটো মোৰ খুব পচন্দ হৈছিলে। এই বেগটো মানে মনটো থাকিলে, কেইবাবাৰো দাম দৰ মাৰিলোঁ মানে, বহুত বাৰ্গেনিং কৰিলোঁ, কিন্তু নিদিলেগৈ মানে, বৰ দুখ লাগিলে। এনেকুৱা বাৰু আগতে নিছোঁ মই, বাকীবোৰ ইমান মানে এতিয়া ইমান প্ৰয়োজনীয় নাছিলে, সেইকাৰণে ইমান নাচালোঁ। আৰু চব বস্তুবোৰ দামবোৰ বাঢ়ি গ'ল। আগতে যেতিয়া আহিছিলোঁ, যেতিয়া অলপ কম আছিলে, লকডাউনৰ পিছৰ পৰা চব বস্তুৰে দাম বাঢ়িলে। বহুত বেছি দামো নহয়, কিন্তু মানে কিছুমান বস্তু যিটো আগতে মই 50 টকাত কিনি নিছিলোঁ, সেইটো বস্তুৱে এতিয়া 100 টকা হৈ গ'ল। এনেকুৱা আৰু মানে দামটো সিমানটোৱে বাঢ়িছে। আৰু ইয়াত প্ৰায় ফিক্স দাম বুলিয়ে কয়, মানে কমালেও 50 টকামান কমাব, আৰু তাতকৈ বেছি নকমায় মানে, তেওঁলোকে কমাব নোৱাৰে মানে। আৰু যিহেতু লেংগুৱেজটোও বুজি নাপায়, সেইকাৰণে মানে বেছিকৈ আমি বাৰ্গেনিং কৰি বুজাবও নোৱাৰোঁ, সেইকাৰণে আৰু যিটো দামত দিয়া আৰু তেনেকুৱা লিখীয়া হয় মানে। ইয়াৰ দোকানবোৰ চবতে প্ৰায় একেই বস্তুৱে বাৰু, তথাপিতো গোটেইকেইখনতে মই সেই বেগটোৰ কথা সুধি চালোঁ মানে, দিয়ে নেকি বোলো কোনোবাখনে কমাই। নাই মানে, লাষ্ট প্ৰাইচ 400 আছিলে, মই 300লৈকে দিলোঁ, আৰু তাৰপৰা নালাগে আৰু বোলো, আৰু থক আৰু, উপায় নাই মানে, নোৱাৰিলোঁ আৰু দিবলৈ। আপোনালোকেও ভিডিঅ'টোৰ যোগেদিয়ে বজাৰখন চাই লওক, বস্তুবোৰ ধুনীয়া ধুনীয়া, দেখিবলৈও ধুনীয়া ধুনীয়া বস্তুবোৰ। গ'লে কিবা এটা আনিবলৈ মন যায়, সেইটো হয়, কিন্তু মানে ৰিজনেবল প্ৰাইচত হ'ব লাগে। লাষ্টত মই এই বেগটোকে কিনিলোঁগৈ, আৰু বিচাৰি দাম দৰ মাৰি সেই বেগটোহে আনিলোঁ। সেইটো আকৌ ফিক্স ৰেট, নকমাই।
ফাইনেলি আমি হোমষ্টে কৰিবলৈ এইটো কটেজকে আমি বুক কৰিলোঁ বেম্বো কটেজ হয় আমি দুটা ফেমিলি গৈছিলোঁ কাৰণে দুটা ৰুম য'তে পাওঁ আৰু সেইটোকে লৈছোঁ ছিংগল ৰুম এনেকৈ পাইছিলোঁ কিন্তু আমি দুটা ফেমিলি যিহেতু একেলগে থাকিম বুলি ক'লোঁ সেইকাৰণে আমি এইটো কটেজ ল'লোঁ এটা আমাৰ ৰুম এটা তেওঁলোকৰ ৰুম লগতে এটাচ আছে বাথৰুমটো এইটো বাঁহ আৰু কাঠে বনাইছে বেম্বো কটেজটো আৰু তলৰ যিখন মানে ফ্ল'ৰ সেইখন আপোনাৰ ভিতৰতো এইটো তামোল গছৰ বাথৰুমটো বাৰু এনেকৈ টাইলছ লগোৱাই কিন্তু ৰুমটো মানে এনেকৈ বনাইছে ডিজাইন দি বাঁহৰ বেৰ খিৰিকীবোৰ কাঠৰ টেবুল এখন দিছে চকী দুখন তাৰপিছত বিচনাখন কাঠৰ দিছে আৰু আঁঠুৱা লগোৱা খুঁটিকেইটা মানে বাঁহৰ বৰ ধুনীয়াকৈ ডিজাইনত দিছে লাইট চাইট আছে ফেন চেন আছে বৰ ধুনীয়াকৈ দেখিবলৈ বৰ ধুনীয়া আৰু দুটা ৰুমৰ মাজৰ যিখন মানে ৱাল সেইখন মানে কাঠৰ দিছে বৰ ধুনীয়া সুবিধা দিছে মানে চাফ চিকুণ বহুত চাফা আৰু এইটো বাথৰুমটো দিছে আৰু বাথৰুমটো টাইলছ লগোৱাই বাৰু বাথৰুমটো আমাৰ যেনেকৈ বাথৰুম হয় আৰু তেনেকুৱাই তথাপিতো এবাৰ দেখাই দিছোঁ আৰু চাফ চিকুণটো দেখাইছোঁ মই বহুত ধুনীয়া চাফ চিকুণ মানে এইটোৱে ৰুমটো অলপ সময় আমি জিৰাই সতাই ফ্ৰেছ হৈ পেলাই গধূলি সময়ত আমি ওলাই আহিলোঁ এয়া ল'ৰা ছোৱালীখিনি দেখিছেনে গাঁৱৰ ল'ৰা ছোৱালীখিনি সেই ঘৰটোৰ বাৰাণ্ডাতে গোট খাইছে আকৌ এইফালে ৰাস্তাটো থুপ খাই আছে তেওঁলোকে গোট খাই খেলি আছে মানে যেনেকৈ আমাৰ গাঁৱত ল'ৰা ছোৱালীবিলাকে একেলগ হৈ খেলে ন গধূলি সময়ত একেলগ হৈ কথা পাতে সেই ল'ৰা ছোৱালীখিনিও তেনেকৈ থুপ বান্ধি মানে কথা পাতি আছে ধুনীয়াকৈ এয়া গধূলি গীৰ্জাঘৰত মানে প্ৰাৰ্থনা কৰিছে তেওঁলোকৰ সেয়াৰ ধ্বনিটো ভাহি আহিছে আমাৰ গাড়ীখন আমি এই পাৰ্কিং এৰিয়াটোতে পাৰ্ক কৰি থৈছোঁ আৰু ইয়াৰ অকণমান পোহৰটো কম দেখিছে কাৰণ ইয়াত চব চ'লাৰ লাইট কাৰণে পোহৰটো অলপ কম চব চ'লাৰ লাইট আৰু এটা কথা মই মন কৰিলোঁ যে আমাৰ ল'ৰা ছোৱালীখিনিৰ মাজত যিটো এতিয়া মোবাইলৰ যিটো মানে চলি আছে ন অকল মোবাইলটো লৈ ব্যস্ত লগৰ ল'ৰা ছোৱালীৰ লগত কথা নাপাতে কিন্তু ইয়াত মই সেই বস্তুটো কম দেখিলোঁ মানে ল'ৰা ছোৱালীখিনিৰ মাজত মিলা প্ৰীতি আছে গোটেইখিনি এনেকৈ থুপ খাই কিবা শিলগুটি এনেকুৱা কিবা খেল খেলি আছে তাহাঁতৰ নিজৰ মাজত খেল আৰু তেনেকৈ খেলি আছে আৰু দিনত যে দেখাইছিলোঁ মই গছজোপা সেই গছজোপাৰ ওপৰত তেনেকৈ লাইট দি থৈছে দেখিবলৈ বৰ ধুনীয়া লাগিছে এইবোৰ চব চ'লাৰ লাইট আৰু আমি ইভিনিং ৱাক কৰিছোঁ ওলাই আহিছোঁ অকণমান পোহৰটো কম দেই বেয়া নাপাব গাঁওখনত মানে লাইটটো চ'লাৰ লাইট কাৰণে অলপ কম পোহৰ আন্ধাৰ খালি দোকানবোৰ বন্ধ কৰিলে 6:30 হৈ গ'ল এতিয়া 6:45 হ'ল চব দোকান বন্ধ কৰিলে দিনৰ দোকান বন্ধ কৰিলে আপোনাৰ লাভেই হ'ল দোকান বন্ধ কেনেকুৱা লাগিছে পৰিৱেশটো সঁচাকৈ বৰ ধুনীয়া আহি থাকোঁতে ভাবিছোঁ ৰাস্তাটো যেতিয়া ঠেক হৈছিল ইমান ক'লৈ গৈ আছোঁ এনেকুৱা মানে জেগাটো ইমান জয়াল লাগিছে মোক কৈছে বোলে কেনি নি আছা বোলে পামগৈ নাপামগৈ বোলে ক'ৰ হাবিয়ে জংঘলে নিছা বোলে ইমান ধুনীয়া জেগা এতিয়া আহি পাইছোঁ ইমান ধুনীয়া জেগা চাই এতিয়া গোটেইবোৰ পাহৰি গ'ল পাৰ্কিঙৰ কাৰণে দেখোন ডবল জেগা ক'তো এটা পলিথিন নাই ইমান ধুনীয়া এটা পেকেট ইমান ধুনীয়া হৈছে ৰাতি ওলাই আহিও ভাল লাগিছে হয়নে এয়া দুজনমান এয়া আমাৰ হেৰিত সোমাইছে অঁ এয়া আমাৰ এয়া লগত আহিছে বেগ চাইজ প্ৰায়বোৰ দোকান বন্ধই কৰিলে ইয়াত 6:30 বজাৰ পিছত আৰু ইমান মানে মানুহ দুনুহ নাথাকে মানুহখিনিও সোনকালে শুই দিয়ে সোনকালে এয়া সামৰি আকৌ ঘৰলৈ যায় তো আকৌ এই বেগকেইটা দেখি এইখিনিতে ৰৈ গ'লোঁ আকৌ এবাৰ দাম দৰ মাৰি চালোঁ কিজানি দিয়ে 2টা ল'ম বুলিও ক'লোঁ তথাপিতো মানে নিদিলে আৰু উপায় নাই তাৰপিছত আমি গ'লোঁ ভাত খাবলৈ আৰু একদম ঘৰৰ নিচিনা খানা খালোঁ দেই তাত একদম ঘৰৰ নিচিনা মেঘালয়লৈ আহি যদি আমি বৰষুণ নাপাওঁ কি পালোঁ হয় না এতিয়া আমি ভাত পানী খাই ইয়াত ৰৈ আছোঁ আৰু গোটেই বৰষুণ আমাৰ এটা ছাতি আছিলে আৰু এটা ছাতি আমি এৰেঞ্জ কৰি যেনে তেনে আমি ৰুমলৈ আহিলোঁ ৰাতিপুৱা শুই উঠিয়ে চিধা আগপিনৰ বাৰাণ্ডাখনলৈ গৈছোঁ আৰু বাহিৰৰ পৰিৱেশটো চাইছোঁ ইমান ঠাণ্ডা পৰিৱেশ একো হাই হোল্লা নাই বহুত ধুনীয়া পৰিৱেশটো গুড মৰ্ণিং হালকা খাংগা
আমি গা পা ধুই সোনকালে আমি চেক আউট কৰিলোঁ ৰুমৰ পৰা, কাৰণ আমি আজি ৰিটাৰ্ণ হ'ম আৰু আমি যাওঁতে আৰু দুটামান জেগা চাই যামগৈ, সেইটো কাৰণে আমি সোনকালে ৰুমৰ পৰা ওলাই দিলোঁ। বাই বাই কৰি থৈ আহিলোঁ ৰ'ব বেগে চাগে ইয়ে চেক আউট বাই বাই। আমি ওলাই আহিলোঁ বেগে চাগে আৰু গাড়ীত আমি বস্তু তুলিছোঁহি। এয়া ৰাতিপুৱাও বৰষুণ দিছিলে আৰু মেঘালয়লৈ আহিলে আপুনি বৰষুণ পাবই কনফাৰ্ম মানে। তাৰপিছত আমি ইয়াতে চাহ খালোঁ, চাহ আৰু তেওঁ আমাক পিঠা বনাই দিছিলে যিগৰাকী অ'নাৰ আছিলে কটেজৰ। তাৰপিছত আমি লাহেকৈ চাহ তাহ খাই তাৰ পৰা ওলাই দিলোঁ। ভাত পানী কিবা খাবলৈ হ'লে অলপ সময় লাগিব, সেইকাৰণে আমি ইমান দেৰি নৰওঁ বোলো, দেৰি হৈ যাবগৈ। সেয়ে আমি চাহ খায়ে তাৰ পৰা ওলাই দিলোঁ। মানুহখিনি আৰু পৰিৱেশ ইমানেই ভাল যে আৰু এদিন থকাৰ ইচ্ছা আছিলে, কিন্তু যিহেতু আমি খুব কম সময় লৈ আহিলোঁ হাতত, সেয়া আমি আজি ৰিটাৰ্ণ হ'বলগীয়া হ'ল। আকৌ এবাৰ অহাৰ মানে ইচ্ছা থাকি গ'ল, আকৌ এবাৰ আহিম। আমি গোটেইকেইজনে পাতিছোঁ যে আকৌ এবাৰ কিন্তু জীৱনত আহিমেই ইয়ালৈ, আৰু এবাৰ 2 দিনৰ কাৰণে থাকি যাম মানে। এয়া ল'ৰা ছোৱালীবোৰ দেখিছেনে ৰাতিপুৱা স্কুললৈ ওলাইছে। ৰাতিপুৱা মাত্ৰ সকলোৱে নিজৰ নিজৰ পদূলি চাফা কৰিবলৈ লাগি যায়। এয়া দেখিছেনে, এয়া চাফা কৰি আছে ৰাতিপুৱাই পদূলিমুখ। আচলতে কি, আমি যদি নিজৰ পদূলিমুখ নিজৰ ঘৰখন যদি চাফা কৰি ৰাখোঁ, নিজৰ পদূলিমুখৰ যিকণ ৰাস্তা সেইকণ যদি চাফা কৰোঁ, প্ৰত্যেকে তেনেকৈ চাফা কৰিলে ৰাস্তাটো অট'মেটিক চাফা হৈ যায়। সেইকাৰণে আচলতে এই গাঁওখন চাফা, কাৰণ প্ৰত্যেকেই ৰাতিপুৱা শুই উঠিয়ে নিজৰ নিজৰ জেগাকণ চাফা কৰে আৰু সেইকাৰণে গোটেই ৰাস্তাটো চাফা হৈ থাকে। আৰু ইয়াত ধূলিৰ পৰিমাণটো কম, যিহেতু জলবায়ুটো অলপ সেমেকা আৰু ইমানো বেছি ঠাণ্ডা নহয়, শ্বিলঙতকৈ অলপ ঠাণ্ডাটো কম, কাৰণ ইয়াত 26-27 ডিগ্ৰী চেলচিয়াছ হৈ থাকে। বাই বাই। সেইবোৰ শুনিছেনে পোকৰ মাত, পোকবিলাকে কেনেকুৱাকৈ চিঞৰিছে। এইবোৰ ল'ৰা ছোৱালী স্কুললৈ আহিছে ওলাই। এই মাউলিন নং গাঁওখনৰ পৰা 2 কিলোমিটাৰ আঁতৰতে আৰু এটা টুৰিষ্ট প্লেচ আছে, যিটো আপোনালোকে হয়তো নামটো শুনিছে, মই এতিয়াই নকওঁ। বাই বাই। ইয়াৰ পৰা এই গাঁওখনৰ পৰা 6 মিনিটৰ ৰাস্তা হয় সেই ঠাইখনলৈ। তো তালৈকে আমি আহি আছোঁ মেপ চাই চাই, কাৰণ ইয়াত ইমান চিনি নাপাওঁ, প্ৰথম টাইম আহিছোঁ আমি, তো মেপ চাই চাই আমি আহিছোঁ। আজিৰ লুকটো ভুৱন দাদাই দেখাই দিছে। আমি দুয়োগৰাকীয়ে টুইনিং কৰা লেখীয়া হৈছে, মানে চোলা দুটা একেই, পেণ্ট দুটা কালাৰো একেই, চ' টুইনিং আৰু। তো আমি ওলাই আহিছোঁ। এয়া এইফালেও একেই ঝাৰু গছ, বহুত ঝাৰু গছ আছে। ৰাস্তাবোৰ প্ৰায় দেখিবলৈ একেই, আৰু যিহেতু বৰষুণ দিয়ে থাকে সেইকাৰণে ৰাস্তাবোৰ অট'মেটিক চাফা হৈ গৈ থাকে। মানে আকৌ কিছুমান জেগা এইবিলাক সাৰিবলৈ প্ৰয়োজনেই নাই, চাফাই বৰষুণে ধুই নিয়ে। আমাক দেখুৱাই দেখুৱাই লাষ্টত নিজৰ মুখখনো দেখুৱাই দিছে আৰু। এয়া দেখিছেনে, এজন ল'ৰাই সেয়া ঝাৰু কাটি আনিছে ঝাৰু বনাবলৈ। এইখিনিতে বৰ ধুনীয়া পানী পৰা জেগা এটা আছে। যেতিয়া আমি আহিছিলোঁ গাঁওখনলৈ, তেতিয়া ইয়াতে মানে ল'ৰা ছোৱালীবোৰে গা ধুই আছিলে। এয়া আমি আহি আছোঁ জেগাটোলৈ, বেছি দূৰ নহয় আৰু ঠিক পালোহিয়ে। ইয়াতো আমি গাড়ীখন এইখিনিতে পাৰ্ক কৰি পেলাই বাকী চোৱা খোজকাঢ়িয়ে যাব লাগিব। চ' আমি গাড়ীখন ইয়াতে পাৰ্ক কৰি ল'ম, আৰু আপোনালোকে নেক্সট ভিডিঅ'ত দেখা পাব আমি আচলতে ক'লৈ আহি আছোঁ। তো নেক্সট ভিডিঅ'টো চাবলৈ নাপাহৰিব। ধন্যবাদ।